নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC GD কনষ্টেবল 2024 ওপৰত, যিহেতু আপোনালোকে অপেক্ষা কৰি আছে ৰিজাল্ট আৰু লগতে ফিজিকেললৈকে। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে আপোনালোকৰ ইম্পৰ্টেণ্ট বস্তুখিনি কি হ'ব এইবাৰ। এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক গোটেইখিনি কথাই জনোৱা হ'ব। যদি আপোনালোকে এইখিনি ডকুমেণ্ট এতিয়ালৈকে বনোৱা নাই বা আপোনালোকে যদি এইখিনি ডকুমেণ্টৰ কথা নাজানে, যদি আপোনালোকৰ হাইট চেষ্ট কম আছে, তেতিয়াও আপোনালোকে কোৱালিফাইড কৰিব পাৰিব। SSC GDৰ নটিফিকেশ্যনত উল্লেখ আছে কি ডকুমেণ্ট লাগিব, গোটেইখিনি জনাম। লগতে আপোনালোকৰ ৰিজাল্ট কেতিয়া আহিব আৰু আপোনালোকৰ ফিজিকেল কেতিয়ালৈকে হ'ব পাৰে, এই ভিডিঅ'টোৰ মাধ্যমেৰে গোটেইখিনি কথা বিতংকৈ জনাম A to Z। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, যিহেতু আপোনালোকে ইতিমধ্যে গম পাইছে প্ৰায় আজিৰ পৰা এমাহ আগতে এনচাৰ কি আহি গৈছে SSC GDৰ। আপোনালোকে সকলোৱে এনচাৰ কি চেক কৰিছে, তাত আপোনালোকৰ কিমান ৰাইট হৈছে আৰু কিমান ৰং হৈছে গোটেইখিনি আপোনালোকে গম পাইছে। তাৰ ওপৰত আপোনালোকে ভিত্তি কৰি এটা মাৰ্ক উলিয়াইছে যে মই এইখিনি মাৰ্ক পাইছোঁ, মোৰ ইমান ভুল হৈছে। তাৰ ওপৰতে আপোনালোকে বহুতে সুধিছে যে মই 60ত পামনে, মই 50ত পামনে, মই 45ত পামনে, এনেকুৱা ধৰণৰ বহুতেই কমেণ্ট কৰি থাকে। এতিয়া মই তাৰ ওপৰত কোনো ধৰণৰ আপোনালোকক নজনাওঁ, যিহেতু আপোনালোকক অলৰেডি ভিডিঅ'ৰ মাধ্যমেৰে জনাইছোঁ। আপোনালোকে যিমানে মাৰ্ক নাপাওক কিয়, আপোনালোকৰ নৰ্মেলাইজেশ্যন মাৰ্ক আহিবলৈ বাকী আছে। নৰ্মেলাইজেশ্যন মাৰ্কৰ লগত লগ লাগি আপোনালোকৰ ৰিজাল্ট দিয়া হ'ব। যদি আপোনালোকৰ সেইখিনি মাৰ্কৰ ভিতৰত আপোনালোকৰ আহি যায়, তেতিয়াহ'লে আপোনালোকে ফিজিকেল দিবলৈ পাই যাব। কিমান যায়, 50ও যাব পাৰে, 60ও যাব পাৰে, 40ও যাব পাৰে, 45ও যাব পাৰে। আপোনালোকে সেইখিনি বৰ্তমান চিন্তা কৰিব নালাগে। এতিয়া আহিছোঁ আপোনালোকৰ ৰিজাল্ট কেতিয়ালৈ ঘোষণা হ'ব। চাওক বন্ধুসকল, ৰিজাল্ট আপোনালোকৰ হয়তো এই চলিত মে' মাহতে আপোনালোকৰ ৰিজাল্ট হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আৰু আপোনালোকৰ ফিজিকেল জুন মাহত হোৱাৰ সম্ভাৱনাই 100% আছে, কাৰণ জুন মাহত ইলেকশ্যন নাথাকে, মে' মাহত ইলেকশ্যন শেষ হৈ যাব আৰু আপোনালোকৰ জুন মাহৰ পৰা ফিজিকেল আৰম্ভ হ'ব। ৰিজাল্ট অহাৰ আপোনালোকৰ 15-25 দিন, বৰ বেছিটো 15-20 দিনৰ ভিতৰতে আপোনালোকৰ ফিজিকেল ষ্টাৰ্ট হৈ যাব। যদি আপোনালোকে ফিজিকেল ষ্টাৰ্ট কৰা নাই, অতি শীঘ্ৰে আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰক, কাৰণ আপোনালোকৰ 5 কিলোমিটাৰ সহজে পাছ কৰিব নোৱাৰে। যদি আপোনালোকে ভাবিছে 40-50 পাইছোঁ, ষ্টাৰ্ট নকৰোঁ, তেতিয়া বহুত ডাঙৰ ভুল কৰি আছে। যিমানে মাৰ্ক পাইছে কি নহওক, আপোনালোকে ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন কৰাটো অতি দৰকাৰ। এতিয়া আহিছোঁ কি ডকুমেণ্ট। চাওক, যদি আপোনালোকে কাষ্ট চাৰ্টিফিকেটসমূহ বনোৱা নাই, অতি সোনকালে বনোৱাই লওক। আৰু এনেকুৱা নহয় যে আপোনালোকে এতিয়া বনাব, আপোনালোকে এপ্লাই কৰিছে যে মই OBC, এতিয়ালৈকে কিন্তু আপোনালোকে কাষ্ট চাৰ্টিফিকেট বনোৱা নাই, তেতিয়াহ'লে আপোনালোকৰ বহুত ডাঙৰ প্ৰব্লেম হ'ব। কাৰণ নটিফিকেশ্যনত স্পষ্টকৈ উল্লেখ আছিল, যিটো টাইমত এপ্লাই লাষ্ট ডেট আছিল, আপোনালোকৰ এপ্লাই লাষ্ট ডেট আছিল SSC GD 24ৰ, সেই ডেটলৈকেহে আপোনালোকৰ সেই ডকুমেণ্টসমূহ তেওঁলোকে একচেপ্ট কৰিব। সেই ডেটটোলৈকে যদি বনোৱা হয়, তাৰ পিছত যদি আপোনালোকে বনাইছে তেতিয়াহ'লে আপোনালোকক একচেপ্ট নকৰে বুলি লিখা আছে। আৰু তাৰ আগত যদি বনাইছে বা সেই ডেটত যদি বনাইছে, তেতিয়া একচেপ্ট কৰিব। আপোনালোকে ভালদৰে চেক কৰি লওক। তাৰপিছত আপোনালোকৰ কি ডকুমেণ্ট থাকিলে আপোনালোকৰ হাইট আৰু চেষ্টত ৰেহাই পাব পাৰে। চাওক, যদি আপোনালোকৰ এনেক্সাৰ 9 ডকুমেণ্টখন আছে বা যদি আপোনালোকে বনোৱা নাই, অতি শীঘ্ৰে বনাই লওক, কাৰণ আপোনালোকে সেইখন থাকিলে হাইট আৰু চেষ্টত ৰেহাই পাব। স্পষ্টকৈ উল্লেখ আছে, এনেক্সাৰ 9 থাকিলে হাইট আৰু চেষ্টত ৰেহাই পায়। আৰু আপোনালোকৰ ফিজিকেল দিবলৈ গ'লে আপোনালোকৰ কি ডকুমেণ্ট চেক হ'ব, আপোনালোকে গমেই পাইছে। আপোনালোকৰ আধাৰ কাৰ্ড বা পান কাৰ্ড আৰু আপোনালোকৰ ফটোকপি, লগতে আপোনালোকৰ ফিজিকেল এডমিট কাৰ্ডখন, এইখিনি লৈ গ'লে আপোনালোকৰ হৈ যাব। কি ডকুমেণ্ট আপোনালোকে মই ইতিমধ্যে জনালোঁ, এইখিনি ডকুমেণ্ট আপোনালোকে অতি শীঘ্ৰে চেক কৰক। আৰু এনেক্সাৰ 9খন আপোনালোকে আনক অতি শীঘ্ৰে DC অফিচত বনোৱা হয়, আপোনালোকে নিজৰ প্ৰত্যেকৰে DC অফিচত গৈ আপোনালোকে সেইখন বনাই আনক। যদি আপোনালোকৰ হাইট আৰু চেষ্টত ডাউট আছে যে মোৰ হাইট কম আছে, মোৰ চেষ্ট অকণমান কম আছে, তেতিয়াহ'লে আপোনালোকে অতি শীঘ্ৰে বনাই লওক। আজিৰ ভিডিঅ'টোত এইখিনি। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।